হেল্ল' হাই মই বৰ্ণালী আমাৰ চেনেল চাৰ্ভিনলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি দেখুৱাম নেমু আৰু জালুকেৰে বনোৱা চিকেন। খাবলৈ টেষ্টি হয় আৰু লগতে বনাবও ইজি, বহুত টাইমো নালাগে। বলক একেলগে চাওঁ। লেমন পেপাৰ চিকেন বনাবৰ কাৰণে এয়া লৈছোঁ চিকেন, ৰেড চিলি পাউডাৰ, নেমুৰ ৰস, জিৰা, নিমখ, হালধি। ফাৰ্ষ্টতে চিকেনখিনি মেৰিনেট কৰি থ'ম। আৰু ইয়াত জালুক লাগিব। মেইন ইনগ্ৰিডিয়েণ্টছটো জালুক আৰু নেমুৰ ৰসেই হয়। এয়া নেমুৰ ৰসখিনি মই আধা দি দিম ইয়াতে, আধা পিছত লাগিব। নিমখ এচামুচ দি দিছোঁ, হালধি আধা চামুচ, জিৰা পাউডাৰ দি দিছোঁ আৰু জালুকখিনিও দি দিছোঁ। জালুক অকণমান বেছিকৈ লাগিব। আৰু এতিয়া দি দিম ৰেড চিলি পাউডাৰ। এতিয়া চিকেনখিনি মেৰিনেট কৰি থৈ দিম 1 ঘণ্টাৰ কাৰণে। এঘণ্টা হৈ যোৱাৰ পিছত চিকেনখিনি উলিয়াই ল'লোঁ। এতিয়া দৈ, নেমুৰ ৰস ৰৈ যোৱাখিনি, জলকীয়া কাটি ল'লোঁ, আদা নহৰুৰ পেষ্ট বনাই লৈছোঁ, তেজপাত, আদা নহৰু সৰু সৰুকৈ কুটি লৈছোঁ, জালুক অকণমান লৈছোঁ আৰু পিঁয়াজ কুটি লৈছোঁ। এয়া বাকী এইখিনি নিমখ, হালধি, জিৰা পাউডাৰ আৰু তেল আৰু ৰেড চিলি পাউডাৰ। কেৰাহীত তেল গৰম হৈ গৈছে। এতিয়া ইয়াতে চিকেনখিনি ফ্ৰাই কৰিম। হাই মিডিয়াম ফ্লেমত চিকেনখিনি ফ্ৰাই কৰিম। যেতিয়া নেমুৰ ৰসেৰে চিকেনখিনি মেৰিনেট কৰা হয়, ধুনীয়া টান হৈ যায়। চিকেনখিনি খাবলৈ টেষ্টি হয়। আগতে ফ্ৰাই কৰি ল'লেও বহুত ভাল লাগে। এনেই একেলগে গোটেইখিনি মেৰিনেট কৰি ফ্ৰাই কৰিম, আগতে ফ্ৰাই কৰি লওঁ। ৰঙচুৱা হৈ যোৱাকৈ ফ্ৰাই কৰি ল'ম চিকেনখিনি। চিকেনখিনি ফ্ৰাই হৈ গ'ল। নমাই থ'ব পাৰে, মই নমাই থোৱা নাই, এফালে কৰি লৈছোঁ। আৰু ইয়াতে মই মছলাখিনি দি দিম, মানে পিঁয়াজ, তেজপাত এইখিনি একেলগে দিম। পিঁয়াজখিনি দি দিলোঁ। আদা নহৰুৰ পেষ্টখিনিও দি দিছোঁ। কাটি থৈ দিয়া জলকীয়াখিনি আৰু বাকী যিখিনি নহৰু আৰু আদা সৰু সৰুকৈ কুটি লৈছিলোঁ সেইখিনিও দি দিছোঁ।
মই পিঁয়াজখিনি বেছি ফ্ৰাই নকৰোঁ। পিঁয়াজৰ মানে যিটো ভাল লগা গোন্ধ এটা থাকে যে সেইটো থাকি যায় এনেকৈ ফ্ৰাই কৰিলে। বেছিকৈও ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু নকৰোঁ আৰু মই এনেকৈ বনাই ভাল পাওঁ। নেমুৰ ৰসো দি দিলোঁ, এতিয়া দৈ দি দিছোঁ। কিন্তু এইখিনি দৈ যে দিব, ফ্লেমটো একদম হাই কৰি ৰাখিব, নহ'লে খাই ভাল নালাগিব। হাই ফ্লেমত ফ্ৰাই কৰি ল'ব। আৰু এইখিনি মেৰিনেট যিটো বাতিত মেৰিনেট কৰিছিলোঁ তলত ৰৈ যোৱা মছলাখিনি, এইখিনিও দি দিছোঁ। হাই ফ্লেমত ধুনীয়াকৈ ফ্ৰাই কৰিব, উতল আহিব। ধুনীয়াকৈ উতলি আছে চিকেনখিনি, ধুনীয়া সুগন্ধি এটা আহিছে। এতিয়া দি দিছোঁ জালুক পাউডাৰখিনি। আৰু দিছোঁ ৰেড চিলি পাউডাৰ। তেলখিনি ওপৰত আহি গ'ল চিকেনৰ। এতিয়া মানে মছলাখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই অকণ পানী দি দিছোঁ, কিন্তু হাই ফ্লেমতে ৰাখিব। হাই ফ্লেমত বনালেহে এইটো চিকেন খাই ভাল লাগে। চিকেনখিনি ধুনীয়াকৈ উতল আহিছে, ধুনীয়া সুগন্ধি আহিছে। এইটো চিকেন যে খালে বহুত টেষ্টি হয়, বহুত টেষ্টি। মানে এবাৰ খালে খাই থাকিবই মন যাব। মই অলপ চেনিও দি দিছোঁ কালাৰটোৰ কাৰণে। নিমখটো টেষ্ট কৰি চাব। এইখিনিতে নিমখটো টেষ্ট কৰি চাব। যদি কম হোৱা যেন পায় নিমখ অকণমান দি দিব। একেবাৰে লাষ্টত মই অকণমান গৰম মছলা পাউডাৰ দি দিওঁ, ধুনীয়া গোন্ধ এটা থাকি যায় লাষ্টত দিলে। নমাই থ'ম আৰু। চিকেনখিনি হৈ গৈছে, এতিয়া ফ্লেমটো বন্ধ কৰি দিম। ধুনীয়া কালাৰ এটা আহিছে, হয়তো মই এই ফটোত দেখুৱাব পৰা নাই। চাওক, এনেকুৱা কালাৰ হৈছে। খাব বহুত টেষ্টি হয়, বনাই খাব আপোনালোকে।